টিউচন নকৰো যা কিহৰ কাৰণে টিউচন নকৰ তই চা মোৰ চাহ আনিব লগাও আছে চাহ আনিব লগা আছে মই যে এডভান্স লৈ থৈছো মই কোন বুলি ভাবিছ আপুনি কেকে চাহ ভায়েক আছে কোন কেকে ছাৰ এই যে থানাত যে কয় যে আপোনাৰ নিচিনা লাগে যে আবে এইখন যুগ্নু অংগনবাদী হয় এডভান্স যে লওঁ নহয় পুৰা ষ্টুডেণ্ট বনাই দিওঁ মই অ'কে চা কেকে চাহে যে মোক পুৱা মৰম কৰিছে হয় নেকি মোক যে দায়িত্ব দিছে আকৌ ডিঙি ৰেপাৰ ডিঙি পাত মই টিউচন নকৰো যা কিহৰ কাৰণে টিউচন নকৰ পঢ়িবলৈ কৈছো পঢ় না আপুনি প্ৰথমতে কিয় ইমান গালি পাৰিছে পঢ়ি পিনে তই নপঢ় অক্স পঢ়িম চা নাই নাই নালাগে পঢ়িব প্লিজ নপঢ়িবি পঢ়িম নাই 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 মই এতিয়া নপঢ়াও পঢ়িম চা পঢ়িমে চা 1 কেজি পুঠি মাছৰ দাম যদি 32,000 হয় তেতিয়াহ'লে 16 গ্ৰাম পুঠি মাছৰ দাম কিমান উলিয়াম মোক সুধিছে নাই সোধা মই এনেই কৈ আছো বকি আছো কিমান হ'ব আকৌ কওকচোন 1 কেজি পুঠি মাছৰ দাম যদি 32,000 হয় 16 গ্ৰামৰ দাম কিমান হ'ব চা মই পুঠি মাছ খাই বেয়া পাইছো সেইকাৰণে উত্তৰটো নাজানিছো চা পুঠি মাছ খাই বেয়াই পাওঁ যদি তোৰ ডিঙিটো কেলৈ আছে নেলো 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 উলিয়া অংক মোবাইল লাগে তাক কথা আপুনি কেনেকে গম পাইছে চব কথা মোক কৈছে তোক পঢ়া শুনা কৰি বানাই দিয়াৰ দায়িত্ব দিছে মোক অ'কে যদি মূৰত নোসোমাই ন মই আকৌ বৰ বেলেগ মাষ্টৰ কিন্তু এই শিলেদি মূৰ থেতেলিয়াই ভিতৰত জ্ঞান ভৰাই দিয়া ল'ৰা মই দে এটা মুৰ্গীয়ে যদি দিনে দুটাকে কণী পাৰে 1 কেজি উখোৱা চাউলৰ দাম কিমান এটা মুৰ্গীয়ে যদি দুটা কণী পাৰে 1 কেজি উখোৱা চাউল চা এই যে শকত চাউল তোতকে অকণমান ক্ষীণ 1 কেজি কথা মুৰ্গী কণীৰ লগত আকৌ উখোৱা চাউলটো কেলে লাগিছে হয় নেকি তাৰমানে তই মোক শিকাবি তোৰ পঢ়া শুনাৰ মাজত মোবাইলটো কেলে লাগিছে পঢ়া শুনা এটা ভালকে নাজানো তোক মোবাইল লাগে কেকে ছাৰ আৰু অচি ছাৰে মোক তোৰ জ্ঞানৰ ভঁৰালটো চহকী কৰিবলৈ দিছে অ'কে 1 কাপ চাহৰ দাম যদি 5 টকা হয় কমলৰ ভনীয়েকৰ বয়স কিমান 16 বছৰ চা এই বঢ়িয়া এইটো পুৰা হিচাপ আছে ন কমলৰ ভনীয়েক যে অ'কে নেলো এইটো আগতে পঢ়ি থৈছো নাই এইটো অংক তই পঢ়ি পঢ়িয়ে ধ্বংস হলি নেলো ছোৱালী ধান্দা বাদ দে অংক কৰ এইখন যে যুগ্নু অংগনাবাদী হয় অ'কে অকণ সহজ সোধকচোন এইবাৰ মডেল কুৱেশ্যন সুধিছো কি মডেল কুৱেশ্যন চা মডেল কুৱেশ্যন হৈছে এটা মডেল থাকিব এটা কুৱেশ্যন থাকিব দুইটা মিলাই মডেল কুৱেশ্যন অ'কে বুজি নাপাইছো চা মালহিয়া কেনেকে বুজা নহয় তোক মানে কথাটো হৈছে এটা বাপেক 4টা সন্তান অ'কে এটা প্ৰশ্ন 4টা উত্তৰ তাৰ মাজৰ পৰা ক'ব লাগিব শুদ্ধ উত্তৰ অ'কে ঠিক আছে তোৰ চবতকে কি প্ৰিয় নম্বৰ 1 ভাত নম্বৰ 2 চাকৰি নম্বৰ 3 কমলৰ ভনীয়েক নম্বৰ 4 মোবাইল কোনটো প্ৰিয় ইমিডিয়েট কোনটো ভাল পাওঁ তই উত্তৰটো মই পাইছো কিন্তু নকওঁ চা কিয় নকওঁ আপুনি পিটিব চা মই যে পিতা ঘৰৰ মাষ্টৰেই নহয় মই যুগ্নু অংগনাবাদী হয় ডাইৰেক্ট মোৰ চুৰিৰ খেলা আৰু জ্ঞান বিলাওঁতে সোমাই গ'ল চুৰিখন মোৰ হাতত থাকোতে সোমাই গ'ল তোৰ পুৰা ফাকিব চিয়াৰি ন অ'কে অ'কে অহাকালিলে নথওঁৱে আৰু তোক পঢ়াবলৈ আজি ৰখিবই লাগিব মোবাইল লাগেতো কিমান দিনৰ ভিতৰত পঢ়িব পাৰিবি যিমান পাৰ মোবাইলৰ চিন্তা বাদ দি পঢ়িবিনে ভালকে হিচাপ ভালকে কৰিবিনে অ'কে কৈ দিবি কেক যে পুৰা জ্ঞান তোক দি থৈ গৈছো অ'কে ঠিক আছে এইখন যে যুগ্নু অংগনাবাদী হয় মালেঙ্গা মোক কাটিবলৈ আহিছ আচাৰিয়ে পেলাই দিম যা আহিছে মোবিল চবিলো নালাগিছে আৰু একো নালাগিছে চা কেকে চা আপোনাৰ ভায়েকে যে মোক গালি পাৰিছে